নগাঁৱৰ ব্ৰহ্মপুৰত অলৌকিক ঘটনা। অবিশ্বাস্য শিহৰণকাৰী। ঘৰৰ এটি সম্পদ জ্বলি উঠিছে হঠাৎ। স্বয়ংক্ৰিয়ভাৱে গৃহত উৎপন্ন হয় অগ্নি। এক আতংকময় পৰিৱেশত বিৰাজ কৰিছে পৰিয়ালৰ লোকে। কিন্তু কিয় হঠাৎ জ্বলি উঠে ঘৰৰ সামগ্ৰী? ব্ৰহ্মপুৰ ভেৰভেৰী ধ্ৰুৱজ্যোতি শৰ্মাৰ গৃহত শুক্ৰবাৰৰ পৰা বিভিন্ন আচবাবত হঠাৎ জুই জ্বলি উঠে। গৃহস্থই জানিব দিয়া মতে শুক্ৰবাৰৰ দিনা হঠাৎ ঘৰৰ ভিতৰৰ আলনাত একুৰা জুই জ্বলি উঠে। পিছলৈ এই জুইকুৰা ক্ৰমান্বয়ে গৃহস্থৰ ঘৰৰ বিভিন্ন কোঠাত থকা আচবাবত জুই জ্বলি উঠাত গৃহস্থী ঘৰৰ মাজত আতংক সৃষ্টি হয়। উল্লেখ্য যে শুক্ৰবাৰে 3বাৰ আৰু শনিবাৰে 5বাৰকৈ এই জুই জ্বলি উঠে। এনেদৰে হঠাৎ জুই জ্বলাত পৰিয়ালটো নিৰাপত্তাহীনতাত ভুগিছে। বিজ্ঞান প্ৰযুক্তি বিজ্ঞানৰ দিনতো এনে ঘটনা সংঘটিত হোৱাত পৰিয়ালটিৰ লগতে অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। প্ৰথম মই আলনাত জ্বলিল। আলনাত এনেকুৱাকৈ জ্বলিল তাৰমানে আপোনাৰ ভাবিব নোৱাৰা জুই। গোটেই খোলা হৈ গ'ল, গোটেই ঘৰ খোলা হৈ গ'ল। মানুহতো নাই, বোৱাৰীজনী মইহে মাহে আছোঁ। তাৰপিছত আলনাডাল মানে প্ৰায় মানে চিঞৰিছোঁ জুই জুই জুই। মানে এই ভিনদেউ ক'ৰপৰা আহি গাড়ী ৰাখিছে, ধুমধাম মানে আমাৰ ঘৰলৈ দৌৰিছোঁ। মই মানে গোঁসাই ঘৰত আছিলোঁ। গোঁসাই ঘৰৰ পৰা মোৰ বোৱাৰীজনীয়ে কৈছে বৰ জুই বুলি ক'লে যেতিয়া মই গোঁসাই ঘৰৰ পৰা চিধা দৌৰিছোঁ। গৈ আলনাডাল টানিছোঁ, আলনাডাল আনিব পৰা নাই। তাৰপিছত এই ভিনদেউৱে পাই পেলাই আলনাডাল যেনে টানি আনি মানে পানী ঢালি দিলে। পানী ঢালাৰ পিছত সেই জুইকুৰা নুমোৱাৰ পিছত গোটেই ঘৰ আমি চাফা কৰি পেলালোঁ। একো নাই, যিকোনো ঠাইতে জুই লাগিছে নহয় যিকোনো ঠাইতে। তাৰমানে আপোনাৰ সেই আলনাত জ্বলিল নহয় 11:30 বজাত মোৰ বিচনাখনত লাগিছে। বিচনাখনত লাগিছে মানে বিচনাখন এখন তলটো পুৰিছে, তলৰ পৰা লাগিছে। তাৰপিছত লাগি পেলাই বিচনাখনত বাৰডালত লাগিছে। সেইখিনিও চাফা কৰি পেলাই গোটেই কাপোৰ উলিয়াই আনি আপোনাৰ হেৰি কৰিলোঁ, এয়া বাহিৰলৈ আনি পেলাই তিয়াই বুৰাই দিলোঁ। তাৰপিছত সেই ৰুম চাফা কৰি দিলোঁ। দি পেলাই মই ভাবিলোঁ গডৰেজৰ কাপোৰখিনি উলিয়াই পেলাওঁ। আলনা কাপোৰটো মোৰ চেচেই হ'ল। তাৰপিছত গডৰেজৰ কাপোৰ লাগিব পাৰে বুলি পেলাই ভাবি আকৌ গডৰেজটোৰ কাপোৰখিনি খুলি পেলাই উলিয়ালোঁ। উলিয়াইছোঁ, তাততো একোৱেই নাই, জুই বোলা বস্তুটো একোৱেই নাই। তাৰপিছত ৰুমত থ'লে। তাৰপিছত মোৰ ননন্দজনী আহিলে, তাই কৈছে বৌ এইখিনি কাপোৰ মই জাপি পেলাওঁ। তাই জাপি পেলাই বক্সত থ'লে, বোলো বক্সত থ'ব নালাগে। তাৰপিছত বোলো মাটিত মাটিত থ'লে। সিহঁতে জাপি থৈ 10 মিনিট হোৱাই নাই, এই খুৰাহঁতৰ ঘৰ পাইছেগৈহে। তাৰপিছততো আকৌ এই ঘটনাটো কেইদিন হ'ল? আজি 2 দিন হ'ল। কালি 3বাৰ লাগিছে। মানে কালি 3বাৰ মানে বেছি, এবাৰ বহুত বেছি হৈছে। আজি ৰাতিপুৱাৰ পৰাতো হৈয়ে আছে 3বাৰ। কিমান সময়ত হয় ঘটনাটো বিশেষকৈ? মানে ধৰি লওক ৰাতিপুৱা 7:30 লাগিছে, তাৰপিছত 8:30। তাৰপিছত আকৌ তেনেকৈ সময় বুজি তাৰমানে আপুনি কোন সময়ত লাগিছে সময়টো চাবলৈতো ধৈৰ্য নাথাকে ন, কিমান সময় লাগিছে। পোৱা হয় মানে ঘটনাটো বেছিকৈ পোৱা হয়। তাৰমানে কি হয়, আপুনি গৈ থাকিব নহয়, হয়তো এতিয়া মোক পাকঘৰত লাগিবলগীয়া কোনো কথা নাই। এটা গামলা আছে, পটককৈ সেইটোত জ্বলি আছে। পানী দি নুমুৱালোঁ, আকৌ আহি আপোনাৰ আলনাত লাগিল, টেবুলত লাগিল। মানে ইটো শেষ কৰি হেৰি কৰোঁহে আকৌ সিটোত লাগে।